নমস্কাৰ প্ৰিয় দৰ্শক, পোনপ্ৰথমে মই আপোনালোক সকলোলৈকে শেহতীয়াকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। এই বছৰটোৱে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি তথা সমৃদ্ধিৰ বতৰা। সকলোৰে সপোনবোৰ বাস্তৱায়িত হওক, সকলোৰে জীৱনটো ভৰি পৰক হাঁহিৰে। ইয়াকেই কামনা কৰি আজি মই আপোনালোকক শুনাবলৈ লৈছোঁ মোৰ ভাল লগা এটি কবিতা, তুমি নুবুজা কিয়। তোমাৰ হাজাৰ অৱহেলায়ো বিচলিত কৰিব নোৱাৰা। এই মইজনীৰ প্ৰতি তোমাৰ অকণমানো সহানুভূতি নাজাগেনে? তোমাৰ খংবোৰে, তোমাৰ গালিবোৰে মোৰ হৃদয়খন কিদৰে ক্ষত বিক্ষত কৰে, তুমি এবাৰো উপলব্ধি নকৰানে? তোমাৰ কটাক্ষবোৰে কিদৰে বুকুখন থকা সৰকা কৰে, তোমাৰ বাৰু এবাৰো অনুভৱ নহয়নে? জানানে তুমি যিমানেই আঁতৰাই পঠিয়াব খুজিছা, মই সিমানেই তোমাৰ কাষ চাপি গৈছোঁ। কাৰণ তুমি যে মোৰ সপোন, তুমি মোৰ জীয়াই থকাৰ ভৰসা। সেইকাৰণে মই তুমি দিয়া যন্ত্ৰণাবোৰক সাৱটি, চকুৰ পানীৰে মিতিৰালি পাতি পাৰ কৰোঁ উজাগৰি ৰাতি। তুমি নুবুজা কিয়। কবিতাটি আবৃত্তি কৰোঁতে মোৰ যথেষ্টখিনি ভুল ত্ৰুটি ৰৈ গৈছে। ক'ত কি ভুল হৈছে সেয়া নিশ্চয় আপোনালোক সকলোৱে অৱগত। মোৰ আবৃত্তিৰ ক্ষেত্ৰত ৰৈ যোৱা ভুল ত্ৰুটিসমূহ আপোনালোকে শুধৰাই দি গঠনমূলক পৰামৰ্শ আগবঢ়াব। অনাগত দিনত মই শুদ্ধভাৱে আবৃত্তি কৰি আপোনালোকৰ আগত যাতে কবিতা আবৃত্তি কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ, ইয়াকে কৈ আজি মই মোৰ এই ভিডিঅ'টি ইমানখিনিতে সামৰণি মাৰিছোঁ। আপোনালোক সকলোৱে সুখী হৈ থাকক, সকলোৱে হাঁহি থাকক, সকলোৱে সুস্থ থাকক। ধন্যবাদ। জয় আই অসম।